বিলাসীপাড়ার AJOICP কেন্দ্রীয় কার্যনির্বাহক বলিষ্ঠ জাতীয়তাবাদী ছাত্রনেতা নবোদয় চক্ৰৱৰ্তীৰ দেহাৱসান। অসম আৰু অসমীয়া জাতিৰ সত্তাক মনে প্ৰাণে ভাল পোৱা বলিষ্ঠ জাতীয়তাবাদী ছাত্ৰনেতা নবোদয় চক্ৰৱৰ্তীৰ দেহাৱসান। আজি পুৱা বিলাসীপাড়াবাসীলৈ আহিল এই শোকাবহ খবৰটো। গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আজি মৃত্যুৰ ওচৰত হাৰ মানে যুৱ নেতাজনে। উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাড়া জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নবোদয় চক্ৰৱৰ্তীয়ে সদায় গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰি আহিছিল। দৰিদ্ৰজনৰ মুখ সুখে দুখে ভাগ লোৱাৰ বাবে প্ৰতিজন লোকৰ প্ৰিয় ভাজন হৈ আছিল যুৱকজন তথা ছাত্ৰ নেতাজনে। মাত্ৰ ৪৩ বছৰত সংসাৰত পত্নী আৰু এটি 10 বছৰীয়া পুত্ৰ সন্তান এৰি অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয় ছাত্ৰ নেতাজনৰ মৃত্যুৰ ঘটনাই সমগ্ৰ বিলাসীপাড়াত চকৰ ছাঁ পেলাইছে। আজি বিয়লি তেওঁৰ নশ্বৰ দেহ নিজ বাসগৃহ অনাৰ লগে লগে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় বিলাসীপাড়া পূব সমষ্টিৰ বিধায়ক শামছুল হুদাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু স্থানীয় শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে। হয়, খুব দুখৰ কথা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক সংগ্ৰামী সত্তাক আজি আমি হেৰুৱালোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাড়া জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নবোদয় চক্ৰৱৰ্তী আজি কেইবাদিন ধৰি তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ গুৱাহাটী দিছপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল। আজি তেওঁ ইহলীলা ত্যাগ কৰিলে। তেওঁৰ মৃত্যুত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু অকল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নহয়, সদৌ অসম ছাত্ৰ সন্থা, গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম গণ পৰিষদ, বিলাসীপাড়া জ্যোতিসংঘ আদি কৰি বিভিন্ন দল সংগঠনে আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এইখিনিতে এটা কথা ক'ব লাগিব যে এক আপোচবিহীন সংগ্ৰামী সত্তাক আমি আজি হেৰুৱাইছোঁ। আমি মৰ্মাহত হৈছোঁ। আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে। আমাৰ বিলাসীপাড়াৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন ডাঙৰ নেতা, তেওঁ অসমৰ কাৰ্যনিৰ্বাহক সদস্য আছিল। তেওঁ ইহলীলা ত্যাগ কৰিলে। তেওঁ এজন বিলাসীপাড়াৰ কাৰণে এজন জাতীয়তাবাদী নেতা আছিল। আমাৰ বিলাসীপাড়াৰ কাৰণে বহুত জাতি, বিভিন্ন জাতিৰ হৈ কাম কৰিছিল। হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, ইছাই প্ৰতিটো জাতিৰ কাৰণেই, দুখীয়া মানুহৰ কাৰণে আৰু আমাৰ সমাজখনৰ কাৰণে তেওঁ অনন্য আছিল। তেওঁ আজিৰ দিনত খুব দুখেৰে হেৰুৱাই পেলালোঁ। আজিৰ এই দিনটোত আমি তেওঁক স্বৰ্গবাসী হোৱাৰ কাৰণে আমি কামনা কৰিছোঁ।